স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এয়া হৈছে ঢকুৱাখানা বাসুদেৱ থান। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পশ্চিম প্ৰান্তত অৱস্থিত এই বাসুদেৱ নৰুৱা সত্ৰ। ঢকুৱাখানা চাৰিআলিৰ পৰা পশ্চিম মোৱাকৈ প্ৰায় 10 কিলোমিটাৰ গ'লেই প্ৰসিদ্ধ বাসুদেৱ থান নৰুৱা সত্ৰ। এই সত্ৰ বলাহী, চামপৰা আৰু সৌপাৰৰ মাজৰ সোৱণশিৰিত অৱস্থিত। এই থানৰ কীৰ্তনঘৰৰ পিঠিতে লাগি আছে মূল বাসুদেৱ থানৰ দৌলভাগ। দৌলৰ ভিতৰত প্ৰায় 4 ফুটৰ অৰ্থাৎ 122 চেণ্টিমিটাৰ উচ্চতাৰ কৃষ্ণবৰ্ণৰ শিলত খোদিত মূৰ্তিভাগৰ শিল্পকাৰ্য অতি নিখুঁত আৰু চিত্তাকৰ্ষক। পূৰ্বতে এই সত্ৰৰ ভূমি, য'ত এইখন মূলতে অৱস্থিত আছিল, 1392 খ্ৰীষ্টাব্দত শদিয়াৰ ৰাজ্যৰ চুতীয়া ৰজা সত্যনাৰায়ণে বিষ্ণু পূজা কৰিবলৈ নাৰায়ণ দ্বিজীক দান কৰিছিল। আৰু লগতে মন্দিৰ এটা নিৰ্মাণ কৰা হৈছিল। লোকবিশ্বাস অনুসৰি ৰুক্মিণীয়ে বাসুদেৱ থানৰ মূৰ্তি নিৰ্মাণ কৰিছিল। বাসুদেৱক নিজৰ পতি হিচাপে ভাবে। সেয়েহে এই থানত ইচ্ছা পূৰ্ণ কৰাৰ শক্তি আছে বুলি বিশ্বাস কৰা হয়। এই সত্ৰলৈ সোমাই যোৱাৰ দুয়োকাষৰ প্ৰাকৃতিক পৰিৱেশে যিকোনো প্ৰকৃতিপ্ৰেমীৰ মন আলোড়িত কৰি তুলিব পাৰে। চাৰিকৰীয়া নদীৰ পাৰৰ আৰ্দ্ৰভূমি সমূহত উভয় নদী মৎস্যকুলৰ বাবেই থলুৱা পৰিভূমি জলচৰ পক্ষীৰ আৱাসস্থলীত পৰিণত হয়। দাঁতিকাষৰীয়া অঞ্চলসমূহ শীতৰ আগমনৰ লগে লগে সত্ৰৰ চৌহদৰ ওখ ওখ গছবোৰত পৰিভূমি পক্ষীৰ কাকলিত সত্ৰ মুখৰিত হৈ পৰে। গতিকে আপোনালোকেও আহক এই শ্ৰী শ্ৰী বাসুদেৱ নৰুৱা সত্ৰৰ নান্দনিক সৌন্দৰ্য উপভোগ কৰিবলৈ। ধন্যবাদ। জয় অসম।